Hello everyone, মই জিমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। বহু ব্যস্ততাৰ বাবে মই আপোনালোকলৈ বহু দিন ধৰি ভিডিঅ'জ আগবঢ়াব পৰা নাছিলোঁ আৰু আজি পুনৰ আপোনালোকৰ মাজলৈ আহিবলৈ পাই মই খুবেই সুখী। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'জসমূহ পুনৰ আগৰ দৰে আকোৱালি ল'ব। আজি কিছুদিন পূৰ্বে মই সোনাপুৰত থকা ডেফোডিল নাৰ্চাৰীলৈ গৈছিলোঁ আৰু তাৰেই কিছু অংশ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব। এই নাৰ্চাৰীখন হয়তো প্ৰায় সকলোৰে পৰিচিত, যিহেতু খুবেই পুৰণি আৰু নৰ্থ ইষ্টৰ ওৱান অফ দি বিগেষ্ট নাৰ্চাৰী বুলিও জ্ঞাত। ইয়াত বিভিন্ন ধৰণৰ ফ্লাৱাৰিং, নন ফ্লাৱাৰিং লগতে সকলো ধৰণৰ ইনডোৰ বা আউটডোৰ প্লাণ্টছ আপোনালোকে পাব। এয়া হ'ল ডায়েন্থাছ, ঠাণ্ডাৰ দিনত লগাব পৰা এবিধ খুব ধুনীয়া ফ্লাৱাৰিং প্লাণ্ট। নাৰ্চাৰীখনলৈ প্ৰৱেশ কৰি প্ৰথমে ইয়াত কিছুমান ছিজনেল প্লাণ্টছ দেখিবলৈ পাব, যেনে মেৰিগ'ল্ড, কক্সৱৰ্ম ইত্যাদি। লগতে ইয়াত খুব ধুনীয়া ৰং বিৰঙৰ বগেনভিলিয়াজো দেখিবলৈ পাব। এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে বগেনভিলিয়াজসমূহ খুব ধুনীয়াকৈ ফুলি আছে। ৰংবোৰ যে ইমান ভাল লগা, চাই থাকিবলৈ মন যায়। লগতে ইয়াত বহু বছৰ পুৰণি বনজাইসমূহো বেলেগ ধৰণৰ শ্বেপ দিও ৰখা হৈছে। এয়া ইয়াত এনেদৰে ছিজনেল ফ্লাৱাৰ্ছৰ পুলি কৰি ৰখা হৈছে। এজোপা খুব ধুনীয়া ড্ৰেছিনা। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে সৰু এগ্ল'নেমা আৰু এলোকেচিয়া, লগতে ভেণ্ডেৰিঞ্জিও, চিংগোনিয়াম, পিচ লিলি, ছেটিন পথছ আৰু বিভিন্ন ধৰণৰ ফাইকাছ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে এয়াৰ প্লাণ্টছ। এয়া হ'ল এৰেলিয়া, লগতে জুনিপাৰ। আৰু এজোপা খুব ধুনীয়া ভেৰিগেটেড পাতৰ নেষ্টাৰচিয়াম। এয়া হ'ল গাজানিয়া, লগতে কক্সৱৰ্ম প্লাণ্ট। আপোনালোকে খুব ৰিজনেবল ৰেটত এই নাৰ্চাৰীখনত বিভিন্ন ধৰণৰ কালেকশ্যন পাব, লগতে প্লাণ্টছসমূহৰ কোৱালিটিও খুব ভাল। মোৰ বিশেষকৈ ইয়াত থকা বগেনভিলিয়াজসমূহ খুবেই ভাল লাগিছিল, যিহেতু খুব ধুনীয়াকৈ ফুলি আছিল আৰু কালাৰ্ছবোৰো খুবেই ভাইব্ৰেণ্ট আৰু এট্ৰেক্টিভ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বনজাই দেখিবলৈ পাব। এয়া দেখিছেনে, এজোপা ইমান ধুনীয়া বাইকালাৰ বগেনভিলিয়া। আমি ফুল ভাল পোৱা সকলোৱেই নাৰ্চাৰী ভিজিট কৰিব পালেতো এনেও ভাল পাওঁ, তাতেই যদি ইমান ধুনীয়া ডেফোডিলৰ দৰে নাৰ্চাৰী এখনলৈ যাবলৈ পাওঁ আৰুনো কি লাগে। গতিকে আপোনালোকেও এই নাৰ্চাৰীখনলৈ আহি আপোনাৰ মন পচন্দৰ প্লাণ্টছ ক্ৰয় কৰিব পাৰে। গতিকে আজিলৈ ইমানেই। আশা কৰোঁ মোৰ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে মোৰ ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰে যেন।